হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম লাইক এণ্ড শ্বেয়াৰ ইউটিউব চেনেললৈ। এতিয়া গৈ আছে পটোৱালৈ চুমনি। চুমনিত আপোনালোকক চুমনিৰ কিছু দৃশ্য দেখুৱাম, কেনেকুৱা হয়, কেনেকৈ মুগা পোহে, মুগাৰ কেনেকৈ ইহঁতৰ উন্নতি হয়, সিহঁতৰ বৰণ আৰু চুমনিৰ কিছুমান জানিবলগীয়া কথা আপোনালোকক আজি দেখুৱাম। আপোনালোকক নতুন গৈছে তেতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি ল'ব। আৰু যদি আজিৰ ভিডিঅ'টো ভাল পায় তেতিয়া আপোনালোকৰ সতীৰ্থবৃন্দলৈ শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব। ব'লকচোন চাওঁ তেনেহ'লে আগলৈ যাওঁ। মুগাৰনো কেনেকুৱা হয়, সিহঁতৰ বৈশিষ্ট্য কেনেকুৱা, বা ইহঁতি কেনেকৈ বাঢ়ি যায়, দেখুৱাব পৰাখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আগলৈ যাওঁ। চুমনি পাই গ'লেহি, এইখিনি মুগা। এইফালে মুগাৰ চুমগছত মুগা দিয়া হৈছে। আজি বেলেগ গছৰ পৰা অনা হৈছে এতিয়া ইয়ালৈ। এইজোপা চুম গছ, ইয়াত গাড়ী বান দিয়া নাই। এইফালে মুগা যিটোকে খুটি মৰা হোৱা নাই সেইটোকে তলতে দিয়া হৈছে। খুটি মাৰিম এতিয়া মই আহিছোঁ। এইফালে দেখিছে চাগৈ চুম গছৰ ওপৰলৈ এয়া চুম গছ, ইয়াৰ ওপৰত মুগাই চুমপাত খাব আৰু চুমপাত খোৱাৰ পাছতে মুগা, এতিয়া এয়া মুগা মাইকী ওলালে। ইয়াৰ পিছতে সিহঁতক পকা ওলাব আৰু ৰাতি ধৰা হ'ব। ৰাতি ধৰি ঘৰলৈ নিয়া হ'ব। এনেকৈ ই মুগাটোক কিবা আক্ৰান্ত হ'ল চাগে, কেনেবাকৈ ৰ'ব দেই মই চাওঁ। মাৰিডাল লৈ লওঁ। ইয়াত পোক এটা আছে, ৰ'ব। এইটো দেখিছে, ই মুগাক আমনি কৰিছে, সেইটো কাৰণে তাৰ মৃত্যুদণ্ড দি দিয়া হয়। এতিয়া ই বাচিব পাৰিব নে ঠিক নাই। এয়া ব'লক আগলৈ যাওঁ, এইফালে চুমনিখন চাই আহোঁ। ব'লক এতিয়া আগলৈ যাওঁ, এইফালে চুমনি চাই আহোঁ কি হয়। ব'লক যাওঁ আগলৈ। হাই ফ্ৰেণ্ডছ, এইফালে এতিয়া এয়া পাত চুম গছত এদাই হৈ গ'ল। এতিয়া মুগা ৰখি আছে, কিছু নামি আহি আছে ওপৰৰ পৰা। এয়া আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ। এতিয়া মুগা দেখিছে, এতিয়া নামি আহি আছে। এইযোৰা চুম গছ, আৰু এই মুগাবিলাকে সাধাৰণতে চুম গছ খায়। চুম গছ খালে বেছি শক্তিশালী হয়, আৰু লগতে হেঙালু গছো খায়। ব'লক এতিয়া আপোনালোকৰ হেঙালু গছ দেখুৱাম, লগতে চুম গছো আৰু বেলেগ দেখুৱাম কেনেকুৱা হৈছে। ব'লক আগলৈ যাওঁ। এইজোপা হেঙালু গছ, ইয়াত এতিয়া এয়া পাত দেখিছে চাগৈ। যিহেতুকে অলপ ওখ, নহ'লে আপোনালোকক দেখুৱালোহেঁতেন মুগাৰ সৈতে দেখুৱালোহেঁতেন। এইফালে ইয়াতকৈ কিছু দেখুৱাব পৰা নাই। এইফালে তলত মুগা, ইয়াক কয় গাড়ী বান। যিহেতু ইয়াক দি দিয়াৰ পিছত মুগাবিলাক তললৈ নামি নাযায়, নামি যাব নোৱাৰাকৈ ইয়াক দিয়া হয়। আৰু এইটো ডালত মুগা গৈ আছে। ৰ'ব, এইফালে চাপৰ পাত আছে, মই আপোনালোকক দেখাম কেনেকৈ মুগা খায়। মুগাবিলাক সাধাৰণতে পাতৰ তল চাইডে থাকে। এইডোখৰত এইকেইটা দেখিছেনে বাৰু, ধৰিব পাৰিছেনে? যিহেতুকে ৰ'দৰ পোহৰত ধৰিব পৰা নাই, তথাপিতো দেখুৱাইছোঁ। এইফালে এটা ডালত বগাই আছিলে, এইটো এটা ইয়াত ৰখি আছে। আৰু ব'লক এতিয়া চুম গছৰ যোগেদি কেনেকৈ ধৰা হয়, সিহঁতক কেনেকৈ ক'লৈ নিয়া হ'ব তাকে দেখুৱাম। ব'লক এইফালে যাওঁ অকণমান আগলৈ। ফ্ৰেণ্ডছ, এতিয়া চুম গছ, ইয়াৰ পৰা নামি আহিছে মুগা, যিহেতুকে ওপৰত পাত নাইকিয়া হৈ গ'ল। এইখন চিলিঙি, ইয়াত মুগা উঠোৱা হৈছে। মুগা উঠাই অন্য গছত দিয়া হ'ব। এয়া দেখিছে চাগৈ, যিহেতুকে মুগা নামি আহি আছে। আৰু এজোপা চাই আহোঁগৈ ব'লক। এইফালে আগলৈ যাওঁ, এইজোপা চাই আহোঁ। এইফালে চুম গছত পাত বেছি নাইকিয়া হোৱা নাই, তথাপিতো মুগা নামি আহিছে। যিহেতুকে আগৰ কেইদিন ডাৱৰীয়া আছিলে, আজি তাতে ৰ'দ বতৰ পাইছে। গছজোপা আটাইতকৈ ওপৰলৈকে দেখিছে চাগৈ, ওপৰৰ পৰা মুগা নামি আহি আছে। জুম কৰি দিছোঁ ৰ'ব আপোনালোকক। এই ওপৰত দেখিছে চাগৈ, এয়া মুগা নামি আহি আছে। তললৈকে, ওপৰৰ পৰা তললৈকে মুগাই আছে। এইফালে চুম গছ, পাত কিছু নাইকিয়া হৈছে, তথাপিতো আছে। এইফালে এটা পুখুৰী ছাইডত এইডৰা চুমনি ডৰা। এজোপা অন্য এজোপা গছ, ইয়াতে চাই যাওঁ কেনেকুৱা হৈছে। চুমনিখন যিহেতুকে আমাৰ যদিও, কিন্তু এইবাৰ আমাৰ মুগা পোহা হোৱা নাই, তথাপিতো আহোঁ চুমনিলৈ। চাওঁ, চুমনিৰ দৃশ্যবিলাক চাই ভাল লাগে। মুগা কেনেকৈ গঠন, ইহঁতৰ গঠনবিলাক যিহেতুকে ইহঁতি সপ্তাহৰ মূৰে মূৰে ইহঁতি বদলি। এইটো মুগা এটা পৰি আছে,
সপ্তাহ 8-7 দিন তেনেকৈ ইহঁতৰ গঠনো বেলেগ হয়। ইহঁতৰ যিটো গঠন বদলি হয় তাক কয় চাই উৰা। তাৰপিছতে কোৱা হয় 2-3 এনেকৈ ধৰি শেষত মাইকী, তাৰপিছতে পকা লৈ এইদৰে আমাৰ চুমনি। ইফালে কিছু অংশ আছে ইয়াত যিহেতুকে চুম পুলি আছিলে, মই কিছু নিলোঁ আৰু কিছু কাটি পেলোৱা হ'ল। ব'লক মই কেইটামান চুম পুলি ৰুই থৈছোঁ ইয়াত, তাকে চাই লওঁ। এইটো আৰু এটা মুগা পৰি আছে, এইফালে দুটামান পৰি আছে, ৰ'ব উঠাই লওঁ। ই ধৰাই নাই, দেখিছেনে বাৰু? এৰি দিছে। এতিয়াহে ধৰিছে। দেখিছে পৰি আছে, ৰ'ব দেই উঠাই লওঁ কিছু সময় ৰ'ব। এইদৰে আমাৰ চুমনি এইফালে এতিয়াতো চুমনি ঘৰৰ এইফালে কিছু ছাতি পৰি আছে, যিহেতুকে আগতে ডাৱৰীয়া আছিল, আজিহে অকণমান ৰ'দ ওলাইছে। এইফালে কিছুমান চুম পুলি, এইবিলাক এইবছৰ নহয় যোৱা বছৰ। এইফালে এতিয়া ইয়াত ৰুই থোৱা হৈছে চুম পুলি। এইবিলাক দেখিছে চাগৈ। আজি এটা অনুৰোধ, যদি মোৰ চেনেলটোৱে নতুনকৈ আহিছিল তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব। ইটা চুম পুলি ৰোৱাই নহ'ল। আৰু যদি আজি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, লগতে আপোনালোকৰ সতীৰ্থ বিন্দুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। পিছত লগ পোৱাৰ কাৰণে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।